हेलो गाइस टेक्निकल অসমীয়া ভিডিঅ' চেনেল আপোনালোকক স্বাগতম জনালোঁ ফ্ৰেন্ডছ আজি আপোনালোকলৈ এটা ধুনীয়া টিক লৈ আহিছোঁ আপুনি কেনেকৈ ফেচবুকত কালাৰ কৰি কমেণ্ট দিবলৈ পাৰিব আৰু আপুনি কালাৰ যিকোনো কালাৰ কৰি আপুনি পোষ্ট কৰিব পাৰিব গাইস আহক আমি শিকো কেনেকৈ কৰোঁ সবতকৈ প্ৰথমে আপুনি এফবি লিটত যাওক লিটত গৈ পেলাই আপুনি পোষ্ট কৰিব এইটো আপুনি চাই লওক যোনটো এইটো লিখি পেলাই যদি আপুনি দিয়ে আপোনাৰ ফেচবুকত বহুতো ৰং বিৰঙৰ ষ্টাইল হৈ যাব চাই লওক কেনেকৈ প্ৰথমে এই চিম্পাত দি ল'ব তাৰপিছত বি দিব তাৰপিছত এই পাৰ্ট দি আকৌ এই পাৰ্ট দি FG লিখি দিব লিখাৰ পিছত ইকুৱেল দিব তাৰপিছত এইটো চাই লওক আপোনালোকে মই 4টা F লিখি দিছোঁ তাৰপিছত আৰু 4টা 0 লিখি দিছোঁ ভালকৈ চাই লওক আপোনালোকে 4টা 0 লিখি দিছোঁ তাৰপিছত এই পাঁচ চিন যিবিলাক যিকোনো এটা পোষ্ট কৰি দিছোঁ হেল্ল' গাইজ চাই লওক আপোনালোকে ভালকৈ দেখিছে যে ৰঙা কালাৰ হৈ গ'ল আপুনি এতিয়া পোষ্ট কৰি দিব পাৰে আৰু আপুনি যদি বেলেগক কমেণ্ট দিব বিচাৰে তেতিয়া এইটো প্ৰায় দিব বিচাৰিব চাই লওক ইয়াত যাব গৈ পেলাই আপুনি যেনেকৈ তাত লিখিছিলে তেনেকৈ লিখিলেই হ'ল DFG ডবল F 3টা F গাইছ আপুনি F 4টা আৰু 0 4টা আপুনি য'ত দিব খালি 4টা বহাই গ'লেই হ'ল চাই লওক মই দেখাই আছোঁ আপোনালোকক এয়া F দিলোঁ এটা দিলোঁ F দিছোঁ চাই লওক আপোনালোকে নাইচ চাই ল'ব পাৰে নাইচ মই লিখি দিছোঁ চাই লওক আপোনালোকে ভালকৈ এইটো কেনেকৈ লিখিছোঁ মই নাইচ লিখিলোঁ দেখা পালে আপোনালোকে এতিয়া ৰঙা কালাৰ হৈ গুচি গৈছে গাইজ যদি ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে প্লিজ শ্বেয়াৰ কৰিব আৰু লাইক কৰিব যদি বেয়া লাগিছে তেতিয়াহ'লে কমেণ্টত ক'ব ফ্ৰেণ্ডছ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ অ'কে বাই